নমস্কাৰ চাৰিটা সমস্যাৰিত শব্দলৈ আহিছো শব্দৰ চাৰিটা হৈছে কটিয়া 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 কোনোবা তাত মধ্যনীয়ত লাগিছে আন কোনোবা তাত দন্ত্যত লাগিছে ঠিক সেইদৰে কোনোবা তাত হস্ৰইকা আন কোনোবা তাত দীৰ্ঘইকাৰ লাগিছে ক মধ্যনীয়ত দীৰ্ঘইকা অতস্থয় আকা কটিয়া এই শব্দটো অৰ্থ হৈছে যিয়ে কটা কাৰ্য কৰে সাধাৰণতে এই শব্দটোৰ আন শব্দৰ পিছত বহে যেনে খৰিকটীয়া কাঠকটীয়া ইত্যাদি ক দন্ত্যত দীৰ্ঘইকা অতস্থয় আকা কটীয়া এই শব্দটোৰ অৰ্থ হৈছে কাতি মাহত হোৱা বা উপজা যেনে ল'ৰাটো কাতি মাহত জন্ম হোৱাৰ কাৰণে তাক সকলোৱে কটীয়া বুলি কয় আনহাতে কটীয়া মুগা সঁচটো মূলৈও থবা ক মধ্যনীয়ত হস্ৰইকা অতস্থয় আকা কটীয়া এই শব্দটোৰ অৰ্থ হৈছে বলেৰে খুওৱা কেতিয়াবা কেতিয়াবা খঙত অভিমানত কোনোবাই যদি খাবলৈ নিবিচাৰে তেতিয়া জোৰকৈ কাৰোবাক খুৱাই দিয়া কাৰ্যটোকে কটীয়া বুলি কয় যেনে ল'ৰাটোৱে খাবলৈ মন নোযোৱাৰ কাৰণে মাকে কটীয়াই কটীয়াই খুৱাইছে আকৌ ক চন্দ্ৰবিন্দু মধ্যনীয়ত দীৰ্ঘইকা অতস্থয় আকা কটীয়া এই শব্দটোৰ অৰ্থ হৈছে চুটি চাপ আমাৰ মানুহে সাধাৰণতে এটা কথা কয় দেখিবলৈহে কটীয়া ই আঘোণতে পৰা বা শাওণতে পৰা বুলি কয় সাধাৰণতে চুটি চাপ মানুহক আমি কটীয়া বুলি কওঁ ধন্যবাদ